বিহুলে বুলি ওলাই আহোঁতে আমাৰ চবৰে হাতত মোবাইলৰ কেমেৰাটো অন কৰি আমি খোজকাঢ়ি যাওঁ গাড়ীত উঠিবলৈ। সেইটো আমাৰ মানে নেচাৰে হৈ গৈছিলে সেইকেইদিনত। আৰু এইফালে ডেক'ৰেশ্যনৰ কাৰণে চাংঘৰ বনাই থৈছিলে, ইমান ধুনীয়া লাগিলে। তাত আমি ফটো চটো মাৰিলোঁ। তাৰপিছত আমি দিছামুখত আহিলোঁ। এইফালে আমাক পেকেট লাঞ্চো দিছে আৰু লুচি পুৰিও খুৱাইছে, খাই বহুত ভাল লাগিলে। তাৰপিছত আমি দিছামুখ চৰাইপাৰাত গ'লোঁ। এইফালে ভণ্টি এজনীৰ ঘৰ, তাহাঁতৰ ঘৰতে আমি ভাত পানী খাই লৈ মেলি ঘৰলৈ ঘূৰি আহিব লওঁতে আমাৰ ইখন গাড়ী যোনখনত বাইদেউহঁত গৈছিলে সেইখনৰ চকাটো বেয়া হৈ গ'ল। সেইকাৰণে তাত অলপ সময় ৰখি দিব লগা হ'ল। আমাৰ মানে একেবাৰে ভাগৰে জোগৰে অৱস্থা বেয়া হৈ গ'ল। আৰু মনামে আমাৰ মোবাইলবিলাক পালে তাই মিনি ব্লগ বনাই থাকে। তাইৰ সেই উৎপাতবোৰ আমি বহুত মিছ কৰিম, কাৰণ তাই পঢ়িবৰ কাৰণে ডিব্ৰুগড় যাবগৈ। তাই বনোৱা ব্লগকেইটা চাওকচোন আপোনালোকে। চিনি বহি আছো লাইক এইটো দৃষ্টি এইটো ধুন্দুন এইটো আমাৰ ৰুয়ান পৰম মই আপোনাক ক'ব নোৱাৰিছোঁ, কেনেকৈ ক'ব পাৰিম আপোনালোকক মই গম পালে তাই কেনেকুৱা হাঁহে। ঐ চুলিক টানিব নাপায় দে ডাঙৰক।